नमस्कार गाइस, की खबर आपनालोकर आशा करी सकलेও ভালে আছে। আজি ৰেচিপি বনাব ওলাইছো মানে সজনা ফুল আৰু আলু কিবা বিলাহী এঙ্গে মিক্স কৰি বনাম মানে আজি জুইতে বনাম তেন্তে বলো বাৰু ইফালে আমাৰ জুই ইমান ধুনিয়াকৈ জ্বলি আছে আৰু ইফালে মোৰ ঠাণ্ডা হেকে হনে মানে ৰাতিপুৱাই যে চুলিখিনি ধুলু গাও ধুলু টাইমৰ পানী আহিছিলে একদম ঠাণ্ডা গাও ধুই কেনে এতিয়া জুই ঘৰত सब्जीखिनि काटो और सजना फुलखिनिও पारि লৈ আহিলো ইমান ধুনিয়াকে ফুলিছি এতিয়া মই সजना फुलखिनि प्रथमते হৰাই লো ভাবিছিলো মানে কণী লগত সजना ফুল আজি ভাজি খাম বুলি কিনে কিন্তু আজি আৰু কণী খাব মন নাই আজি আৰু শনিবাৰ নহয় আজি শনিবাৰে আমি তাৰ মানে মাছ মাংস নাখাম ভাবিলো আলু আৰু सजना फुलके बनाई दिउ और दुकान बिलाही लगा खेदाइছো बिलाही बा पाई ना नापाई नाजानो जदि बिलाही पाई নহয় बिलाहीও দি দিম ইয়াতে सजना गुटी হইছে আৰু ইফালে মই কেৰাহী বহাই দি দিলো আলুখিনি সেলাই লওঁ पियाज तो गाजा ओला गइसी माने पुतिब पारा होइसी आरो আমাৰ सजना फुल किनियो मरा হৈ গল আলু কিনি এতিয়া ফেলে পিয়াজ কিনিও দি দিলো তেলখিনি এতিয়া বনাই দি দিও ইমান ধুনিয়া হৈছে বাৰু পানী দি দিলো আৰু বিলাহী দি দিও ইয়াতে আৰু আদা নিহুৰ আগতে তেলতে ভাজিছো মানে আদা নিহুৰ পিয়াজখিনি তেলত ভাজি লৈ কেনে সजना ফুলখিনি আলুখিনি দিছো আৰু এতিয়া আৰু দি দিম আগতে তো আমার মাতে দেউতাতে মানে মিঠাতেল নেদাকে সবজি বনাই কেনে খুৱাইছিলে ইমান যে খাবা ভাল লাগিছিলে কিংকেবা বনাই কেনে খুৱাইছিলে কিন্তু হেনেকে বনাই খাব মন যায় কেতিয়াবা বনাম বাৰু এতিয়া মই অলপ সময় ঢাকন মাৰি দি দিও বাৰু আমাৰ সजना ফুল বিলাহী আলু সবজি হৈ গল সजना ফুল আৰু ইফালে বিলাহী আলু ইমান ধুনিয়া হৈছে একদম মাৰি দি দিও এতিয়া মই কমুলিয়া কচু আনি থৈ দিয়া আছে মানে কলপাত এখন কাটং কাটি কেনে জুইতে মানে পাতত দি দিম আৰু বেগেনা আছে বেগেনা পুৰা বহুত দিন হল পিটিকা খাৱাই নাই আজি পিটিকা খাম বেগেনা পিটিকা নতুন আলু পুরি খাওয়াই নাই মানে নতুন আলু তো বহুত দিনতে ওলাইছে ন নতুন আলু পুরা খাওয়াই নাই কি আলু গেটাও মই রেডি কৰি লৈ ল বেগেনা দুটা পুরি দি দিও আলু গেটা অলপ ফুটাই দি দিও বাৰু গাইস আমাৰ খানা হৈ গল মানে ইফালে সजना ফুল বিলাহী আলু আৰু আলু পুরা বেগেনা পুরা ইফালে কচু পাতত দিছিলো মানে কুমলীয়া কচু পাতত দিছিলো কচু আৰু আলু দিছিলো মানে পাতত এইফালে আচাৰ ময়ো খানাটো খাই লওঁ দেই